Hey guys, Nikus Vlogger আন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। আজি আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো। আশা কৰো মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু আজি ম্যাঙ্গো মিল্ক শেকৰ ৰেচিপি লৈ আহিছো। যেহেতু একদিন বহুত গৰম সেইবাবে ভাবিলো আমৰ এটা ৰেচিপি আগবঢ়াও বুলি। বলক আপোনালোকক দেখাই যাওঁ। এয়া মই কেইটামান আম লৈ লৈছোঁ আৰু বাকলি গুচাই লওঁ এতিয়া। এইখিনি বাকলি গুচাই হৈ গ'ল। এতিয়া আকৌ ৰুকনিত ৰুকি লওঁ। পকা আম যিহেতু ৰস ওলাই গৈছে। এতিয়া এইখিনি ৰুকি হৈ গ'ল। মিক্সাৰ গ্ৰাইণ্ডাৰ দিছোঁ এতিয়া। এতিয়া ইয়াত চেনি দি দিম 1 চামুচ 2 চামুচ 3 চামুচ মুঠতে 3 চামুচ দিম। আপোনালোকে জোখমতে দি ল'লেই হ'ব কিমান মিঠা খায়। আমখিনিও যিহেতু মিঠাই হয়। এতিয়া আকৌ মিক্সিত দি ল'ম অলপ। এতিয়া এইখিনি হৈ গ'ল আৰু ইয়াৰ গাখীৰ দিছোঁ আধা লিটাৰ বটল। এতিয়া ইয়াত আইচ দি দিম। এইখিনি প্ৰায় ৰেডি হ'লেও আৰু এবাৰ দি ল'ম মিক্সাৰত। এয়া হৈ গ'ল। ইয়াত অলপ ক্ৰীম আৰু চকলেট মিক্স কৰি অলপ দি দিম। এয়া মোৰ মেংগো মিল্ক শ্বেক খাব পৰা হৈ গ'ল আৰু খাই লওঁ। ঢাকোনখন ভালকৈ লগোৱা নহ'ল দেখিছেনে আপোনালোকে? এতিয়া চাওক মোৰ নিজৰ ভুলৰ বাবে আজি এনেকুৱা হ'ল। বহুতখিনি পৰি আৰু থাকিল। দেখিলে আজি কি অৱস্থা হ'ল মোৰ ম্যাঙ্গো মিল্ক শেক বনাই। আপোনালোকৰ তেনেকুৱা কেতিয়াবা হৈছিল নেকি জনাবচোন দেই। আৰু ৰেচিপিটো ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।